আজি আমি কৰিছোঁ ইয়াত আমাৰ সকলো সকল আছে আৰু আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ লগতে গোটেই ছেক্ৰেটাৰীসকল আছে। এজেণ্ডা বহুত আছিলে, ইয়াৰ ভিতৰত দুটা এজেণ্ডাটো খুব ভাল বুলি আমি ক'ব পাৰোঁ। ভাল এটা ডিচিশ্যনত আহে। দুটা এজেণ্ডাটো হ'ল, একটাটো হ'ল সেই বিষ্ণুৰী দক্ষিণ ফালে এগ্ৰিকালচাৰ ফিল্ড আছিলে, এগ্ৰিকালচাৰ লেণ্ড আছিল। বিষ্ণুৰী দক্ষিণ ফালে বহুত মাটি এনে পৰি আছে, এনে পৰা নাই, কিন্তু খেতি মাটি আছিলে, কিন্তু ইৰিগেশ্যনত প্ৰব্লেমৰ কাৰণে এই অঞ্চলত এতিয়া ধান খেতিটো ভাল নহয়, পানীৰ কাৰণে, পানীৰ অভাৱৰ কাৰণে। আৰু ইয়াত সেই অঞ্চলত থকা ৰাইজসকলে বহুত বছৰ ভুগি আছে যে খেতি নোহোৱাৰ কাৰণে এই ফিল্ডটো এনে পৰি আছে। এই মাটিবিলাক বহুত এই মাটিটো ফাৰ্টাইল। তো আমি ৰাইজৰ লগত আলোচনা কৰিছোঁ যে এই মাটিটো আপোনালোকে আমাৰ BTC চৰকাৰক দিব লাগিব বা বিক্ৰী কৰিব লাগিব। তো ইহঁতে কৈছে যে আমি বিক্ৰী কৰিম, যদি আমাক ভাল এটা আমি জীয়াই থাকিব পৰাকৈ যদি ভাল ধান দিয়ে তেতিয়াহ'লে আমি বিক্ৰী কৰিম বুলি কোৱাৰ কাৰণে আমি আজি ইচি মিটিঙত আলোচনা কৰিছোঁ যে মানে 400তকৈ বেছি এই ফিল্ডটো, এই খেতি মাটি যিটো এই ফিল্ডটো এনে পৰি আছে, এই মাটিটো খেতি নহয় যিহেতু, সেইকাৰণে আমি এতিয়া BTC ল'ব বিচাৰিছোঁ যে আমি এই মাটিটো লোৱাটো উচিত হ'ব, যিহেতু ৰাইজে দিব বিচাৰিছে। এতিয়া খেতি নহয়, পানীৰ যোগানৰ অভাৱৰ কাৰণে। তো এবাউট মানে 300তকৈ বেছি, 300 বিঘাতকৈ বেছি এই গ্ৰীণ ফিল্ড হিচাপে আমি BTC ল'ম বুলি আজি ডিচিশ্যন হৈছে। খুব ভাল এটা এইটো আনহাতে এই ছেক্ৰেটাৰীৰ যিটো এইটো কম্পাউণ্ড ইয়াতকৈ ডাবল ট্ৰিপল গুণ ডাঙৰ আছে, মুঠতে 400 বিঘামান হ'ব। এইটো BTC ল'ব, ইমিডিয়েট চাদিয়ে যাব কালি পৰহিৰ ভিতৰত, আৰু দামটো ঠিক ঠাক কৰি আহিব। 30 লাখ 40 লাখ এনেকুৱা যায় সেইখিনি অঞ্চলত, সেইখিনি মাটিৰ ভেলুটো আমি BTC, সেইটো একটা হ'ল। আৰু একটাটো হ'ল আমি বিশেষকৈ যেতিয়া চৰকাৰ চলাই আছিল এই সময়তে এই BTCত ভাল এটা গেট বনাব লাগে, দিছপুৰ নিচিনা বা বহুত মুঠতে ভাল এটা গেট পঞ্চায়তত বনাব লাগে বুলি আমাৰ ডিচিশ্যন লোৱা আছে। আৰু এই গেটখন কেনেকৈ হ'ব লাগে এইটো গোটেই কনচেপ্টটো আমিয়ে বনাই গৈছে। আজিৰ দিনত বা এই BTC ছেক্ৰেটাৰীৰ গেটটো আমিয়ে বনাই গৈছিলোঁ। আমাৰ জীৱন বস্তু কনচেপ্টত নাছিলে, সেইটো ইয়াত আছে। সেইটো হ'ল আফচুৰ চেম্বল। ইয়াত আফচুৰ চেম্বল দৰকাৰ নাছিলে। যদি থাকিব লাগে BLCৰো ফ্লেগ থাকিব লাগিব, NDFBৰো ফ্লেগ থাকিব লাগিব, আফচুৰো ফ্লেগ থাকিব লাগিব, তেতিয়াহে হ'ব। তো সেইকাৰণে এইবিলাক ফ্লেগ কিয় এনেকুৱা জাতীয় চেম্বলটো কিয় এনেকুৱা চৰকাৰী গেটত কিয় ৰাখিব লাগে এনেকুৱা ভাবি পেলাই আমি চিন্তা কৰা নাছিলোঁ বা আমি ৰখা নাছিলোঁ। BLCয়ে শক্তিশালী হয় প্ৰথম, ইয়াৰ চেম্বলটো আমি ৰখা নাই। আফচুৰ শক্তিশালী হয়, ইয়াৰ চেম্বলটো আমি ৰখা নাই। বা NDFBয়ে শক্তিশালী হয়, ইয়াৰ চেম্বল আমি ৰখা নাছিল। কিন্তু আজি ডিচিশ্যন হৈ গ'ল যে ইয়াত যিহেতু NDFBয়ে শক্তিশালী হয়, আফচুৰ শক্তিশালী হয়, BLCও শক্তিশালী হয়, এই তিনিটা অৰ্গেনাইজেশ্যনৰ চেম্বলটো এই গেটত থাকিব। কিন্তু আমি অকল এফচুটি নহ'ব, NDFBৰো থাকিব, BLCৰো থাকিব, বাছ শক্তিশালী হিচাপে। এইটো আমাৰ নিশ্চিত আজি ডিচিশ্যন হৈ গ'ল। এই দুটা, একটাটো হ'ল নতুন গ্ৰীণ ফিল্ড লোৱা বিষ্ণুৰীত, একটাটো হ'ল এই BTC ফ্ৰণ্ট ছাইডৰ যিটো গেট, ইয়াত অকল আফচুৰ চেম্বল নহয়, NDFBৰো চেম্বল থাকিব লাগিব, BLCৰো চেম্বল থাকিব, তিনিটাৰো চেম্বল থাকিব, এটা। এইটো আমাৰ আজি ডিচিশ্যন হৈ গ'ল। সেইমতে এই গেটখন হ'ল। গেটৰ কনচেপ্টটো গোটেই আমিয়ে বনাইছোঁ, জাষ্ট ফিনিচিংহে বাকী আছে। এইটো
প্ৰমোদ বড়ো চৰকাৰৰ দিনত ফিনিচিংটো ভাল কৰিলে ভাল হৈছে আৰু কিন্তু এই চিম্বলটো নাছিল DLT চিম্বলো নাছিল NDP চিম্বলো নাছিল বা FC চিম্বলো নাছিল আমাৰ কনচেপ্টত কিন্তু ইহঁতে লগাই দিছে এতিয়াতো লগাই দিছে এইটো মুচাই দিয়াটো সম্ভৱ এইটো অলপ বেয়া দেখে সেইকাৰণে লাগিলে DLTৰো থাকক NDPৰো থাকক এই ধৰণত আমাৰ মাজত আলোচনা হৈছে চিন্তা সংগঠনৰ চেম্বলটো ইয়াত থাকিব এতিয়া আপচু DLT আৰু NDP ডাঙৰ ডাঙৰ আছে এইটো আমি বিচাৰিছোঁ যদি পায় ভাল হ'ব যদি নাপায় তেতিয়া আপোনালোকক আমি জনাম মেলা বিৰাট ডাঙৰ ডাঙৰ আছে আমাৰ হিচাপ নাই প্ৰপ'জেল পঠাইছে নেকি প্ৰপ'জেল কিয় নপঠাব আমি একমাহ আগতে আমাৰ দিয়া আছে এইবাৰ বাজেটত আমাৰ 26-27 বাজেটত আমি কি কৰিম সেইবিলাক পঠাই বাজেট আমাৰ দিছপুৰত আগতে দিছে আমি এইটো যিমান খুজিছে সেইটোতো দিব কিবা ইচ্ছাটো দিব